গতিকে এতিয়ালৈ মিত্ৰতা তেওঁৰ লগত আছে। আমিও ভাল কাম কৰি আছোঁ, তেওঁ ভাল কাম কৰি আছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাল কাম কৰি আছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ভাল কাম কৰি আছে, BTRৰ চিফ প্ৰমোদ বড়োৱে ভাল কাম কৰি আছে। ভালে ভালে যদি লগ লাগি থাকে ভাল হ'ব। আৰু ভালৰ পৰা যদি কোনোবা যদি বেয়া হৈ যায়, কিন্তু মই দৃঢ় বিশ্বাসী প্ৰমোদ বড়ো ডাঙৰীয়াই যিমান সুন্দৰকৈ ছিষ্টেমেটিকলি কাম কৰি আছে, সময় লাগিব, ভাল কাম কৰি আছে। আজিতো আজি চৰকাৰী যিমানখিনি স্কিম, এইটো অৰুণোদয় যদি কথা কওঁ, এইটো অৰুণোদয়টো আমাৰ ইয়াতো দিছে। এই কোনোবাই ক'ব পাৰে হয়তো যে এইটো মানে UPPLে পোৱা নাই, এইটো মানে BJPয়ে পাইছে, BJP UPPLে পাইছে, সেইটো ডাঙৰ কথা নহয়। যে বিধৱাগৰাকীৰ কপালত লিখা নাথাকে যে UPPLৰ বিধৱা, BJPৰ বিধৱা। দিব্যাংগজনৰ তাতে হাতখনত ভৰিখনত লিখা নাথাকে ই BJPৰ দিব্যাংগ, ই UPPLৰ দিব্যাংগ, বা এই কংগ্ৰেছৰ দিব্যাংগ, বা UDFৰ দিব্যাংগই। বিবাহ বিচ্ছেদ হোৱা মহিলা, তো যি জাতি ধৰ্ম যি ৰাজনীতিৰ দলৰ নহওক কিয় আমি সকলোকে কৈছোঁ। তাৰ কাৰণে আমাৰ কাৰ্যকৰ্তাই ক'ৰবাত হয়তো বেয়া পাইছে যে BJPৰ মানুহক দিব পৰা নাই অৰুণোদয়, আৰু BJPৰ মানুহক দিব পৰা নাই, কিন্তু আমিতো দিব্যাংগক দিছোঁ, বিধৱা মহিলাক দিছোঁ। তাত আৰু BJP কংগ্ৰেছ UDF তাত কি আছে? তাত আপোনালোকে মানে ভুল বুজি আছে বা ভুল আখ্যা দি আছে। আমি যিহেতু এলায়েন্সত আছোঁ, আমি UPPL আৰু অসম গণ পৰিষদত আমি এলায়েন্সত আছোঁ। গতিকে আমি মিত্ৰ ধৰ্ম আমি পালন কৰোঁ। গতিকে মিত্ৰ ধৰ্ম যিটো পালন কৰোঁ, গতিকে আমিতো এটা চিট দিব লাগিব। গতিকে এটা চিট যদি দিবলগীয়া হয়, আমি UPPLক দিবলগীয়া চিট আমাৰ দুটা আছে, অপশ্যন দুটা আছে। এটা হৈছে কোকৰাঝাৰ, এটা হৈছে দৰং ওদালগুৰি। এতিয়া দৰং ওদালগুৰিত যিহেতু আমাৰ সেইপিনে 5টাকৈ আমাৰ MLA আছিলে আগৰ যিটো মঙলদৈ সমষ্টি, তাৰ বিপৰীতে ইয়াতে আছে এটা MLA আমাৰ। গতিকে প্ৰিফাৰেঞ্চটো স্বাভাৱিকতে দৰং ওদালগুৰিৰ কাৰ্যকৰ্তাই তেওঁলোকেতো এইটো এৰি দিয়াটো পোষকতা নকৰিব। আমিতো এৰাত এৰিবই লাগিব, আইদাৰ আমি দৰং ওদালগুৰি নহয়তো কোকৰাঝাৰ। গতিকে এতিয়া অধিকাংশ এটা চান্স এটা আছে কোকৰাঝাৰ সমষ্টিটো আমাৰ UPPLলৈ যোৱাৰ এটা সম্ভাৱনা আছে। আৰু সেই সম্ভাৱনা যিহেতু আছে, তাৰ কাৰণে আমাৰ মাননীয় ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আগতীয়াকৈ আমাৰ মন্ত্ৰীসকলক বিধায়কসকলক দায়িত্ব দিছে যে যাতে মাইণ্ডছেটটো যাতে ক্লিয়াৰ যাতে হৈ থাকে। যে আমি মিত্ৰ ধৰ্মৰ আমাৰ UPPLে হওক বা BJPয়ে হওক, কোন হয় সেইটো ডাঙৰ কথা নহয়। মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰিব লাগে, আৰু কৰাৰ কাৰণে নিৰ্বাচনৰ সময়ত যাতে কোনো ধৰণৰ মানে মানুহৰ মনত যাতে খেলি মেলি নাথাকে, সন্দেহ ভাৱ নাথাকে, সেইকাৰণে আগতীয়াকৈ সন্দেহখিনি আঁতৰ কৰাৰ কাৰণে আমি কাৰ্যকৰ্তাসকলক সজাগ কৰাৰ কাৰণে এনেকুৱাকৈ কৰিছোঁ। আৰু অকল এইটোৱে নহয়, কাৰ্যকৰ্তাকে নহয়, পৰৱৰ্তী সময়ত মই বুথে গৈ পেলাই মিটিং মাতিম। মোক মানাহ সমষ্টি আৰু বিজনী সমষ্টিৰ দায়িত্ব দিছে, আৰু MLA সকলকো দায়িত্ব দিছে। MLA আমাৰ ইয়াতে দিছে ৰূপক শৰ্মা বিধায়ক, তেখেতে ঠিক তেনেকৈ মানাহ সমষ্টিত দিছে আমাৰ চকধৰ গগৈক দিছে। আৰু প্ৰত্যেকটো সমষ্টিৰ বাবে এজন MLA আছে, আৰু দুটা সমষ্টি এজন মন্ত্ৰীৰ কাৰণে আবণ্টন কৰিছে। আৰু আমি যিহেতু সংগঠন বুলি কৰিলে আমি কোন তিনিচুকীয়াৰ, কোন কোকৰাঝাৰৰ বা কোন ডিব্ৰুগড়ৰ আমি সেইটো নাচাওঁ। গতিকে দলক আমি আগুৱাই নিয়াৰ কাৰণে আমি যি প্ৰচেষ্টা কৰিব লাগে, আজি মই 3 নম্বৰ এইখন মণ্ডলৰ মিটিং, পৰৱৰ্তী সময়ত আগতে জিলাৰ মিটিং কৰিছোঁ, এইবাৰ মণ্ডলৰ মিটিং কৰিলোঁ, পৰৱৰ্তী সময়ত মই বুথভিত্তিক মিটিং। নাই নৰম হ'লেতো আজি ইয়াতে নপঠালেহেঁতেন। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে 6জন মন্ত্ৰীক দায়িত্ব দিছে, কোকৰাঝাৰ লোকসভা সমষ্টিত 6জন মন্ত্ৰীক দায়িত্ব দিছে, আৰু 10গৰাকী বিধায়কক দায়িত্ব দিছে। নৰম স্থিতি হ'লেতো এইবোৰ নকৰিলেহেঁতেনে। কিন্তু নৰমটো হোৱা কথাই নাই, কাৰণ কিয় আমাৰ যিহেতু হাগ্ৰামাৰ লগততো হাগ্ৰামাই যিমান ধৰণৰ যি কাম কৰিলে, যাৰ কাৰণে জনসাধাৰণে তোক আঁতৰে পঠালে। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই আমি যি দেখিছোঁ যে আজি পূৰ্বৰ যি BTC আৰু এতিয়া BTRৰ বহুত পাৰ্থক্য হৈছে। ইয়াতে যি স্বৈৰতন্ত্ৰ নোহোৱা হৈছে, দুৰ্নীতি লাহে লাহে বহু পৰিমাণে কমি আহিছে। মই আকৌ নিৰ্মূল হৈ বুলি কোৱা নাই, লাহে লাহে বহুত কমি আহিছে। আগন্তুক দিনত আৰু সময়ৰ প্ৰয়োজন আছে। নিশ্চিত ওপৰত সংস্কাৰ হ'ব আগন্তুক দিনত, আৰু সমগ্ৰ BTR অঞ্চলৰ লগতে অসমৰো উন্নয়ন কৰিব বুলি মই আশাবাদী। প্ৰমোদ বড়ো ডাঙৰীয়াই যিমানখিনি এতিয়ালৈ স্কিম লৈছে বা যিমানখিনি কাম কাজ হাতত লৈছে, নিশ্চিত ওপৰত অসমৰ ভিতৰতে BTRখন এটা উল্লেখযোগ্য অঞ্চল হ'ব বুলি মই আশাবাদী।